আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ প্ৰজেক্ট ৰাইটিং। প্ৰজেক্টৰ টপিক হ'ব লাগিছে কি ভাৰতীয় অৰ্থনীতিৰ গ্ৰাম্য ঋণৰ গুৰুত্ব আৰু উৎসসমূহ। এই উৎসসমূহ ইয়াত যদি নাথাকে, কেৱল মাত্ৰ ভূমিকা থাকে বা গ্ৰাম্য ঋণৰ কথা থাকে, এই প্ৰজেক্ট ৰাইটিংটো লিখি দিলে হৈ গ'ল। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা।